বন্ধুসকল ঠিক আছে আমি এতিয়া উপস্থিত আছো আমি ৰমেশৰ ঘৰত নাগৰিজুলি লাওপাৰা বুলি কয় এইখিনি আমি আজি গৈ আছো নাগৰিজুলি টি গাৰ্ডেন আমাৰ টি গাৰ্ডেন বিষয়ে অলপমান কৈ দিব এখেতে ট্রি হাউস মানে কি কম আৰু আপোনালোকক ইহঁতে আহিছে মোক এনেকৈ জোৰ জবৰদস্তি কৰিছে মই স্কুলত আছে স্কুলৰ পৰা টানি লৈ আনিছে আমি ট্রি হাউসত যাব লাগে বোলে ঠিক আছে মই একবাৰ গৈছোঁ ট্রি হাউস এতিয়া ভালকে মনত নাই কিন্তু সুধি যাব লাগিব দেখাম আৰু তোমালোকে কি আৰু চাব পাৰিব ভিডিঅ' অলপমান লাষ্টলৈকে চাব স্কিপ নকৰিব আৰু চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু দেখাব আজি কি কি দেখা পাম আৰু ৰুবা কিবা ক'বা মই ক'ব লগা এখনে ভাল নতুন জেগাত গৈছোঁ ভাল লাগিছে মনটো নতুন 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 জেগা দেখা পাম